নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে গাঁৱৰ জৰি চেনেললৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি মই আপোনালোকক দেখাম বুলি ভাবিছোঁ আমাৰ ঘৰৰ একেবাৰে ওচৰত থকা বাগানৰ সৌন্দৰ্যবিলাক দেখাম আৰু লগতে আজি মই ওলায়ো যাম বহুত দিন ওলাই যোৱা নাই কাৰণে আৰু মোৰ মোবাইলটো ফ্ৰণ্ট কেমেৰাটো বেয়া হৈ আছে ভাবিছোঁ আজি আনিব অলপ তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোককো অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া মই বৌ ল'ৰা এটাৰ লগত যাব ওলাইছোঁ। চাদৰৰ সেমেকা আচল খনে মাতে শীত জোনাককে মই চমকো উশাহৰে গহন তোমাৰে চুলিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহন তোমাৰে চুলিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকো তুমি দিলা 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 ঠিকনা অ জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা আজি আপোনালোকৰ বাগানৰ সৌন্দৰ্যবিলাক চাই কেনেকুৱা লাগিল জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।